আজি আমি কথা পাতিম এটা ৱেবছাইটৰ বিষয়ে যিটো ৱেবছাইট আপোনাক কেপচা এন্ট্ৰি কৰাৰ কাম দিয়ে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিলে লেটেষ্ট আপকামিং ভিডিঅ' পাব ৱেবছাইটটোৰ নাম হৈছে captcha যদিহে নতুন ইউজাৰ হয় আগতে ৰেজিষ্টাৰ কৰিব তাৰপিছত সাইন ইন কৰি দিব সাইন ইন কৰাৰ পাছত এনেকুৱা ইন্টাৰফেচ আহিব ইয়াত দুটা টাইপৰ captcha দিয়া থাকে এটা নৰ্মেল captcha আৰু এটা ৰিকেপচা নৰ্মেল captchat per 1000 captcha $0.50 আৰু ৰিকেপচাত per 1000 captchat $1 পেইড কৰে বৰ্তমান মোৰ একাউণ্টত বেলেন্স আছে $0.2 যদি আপুনি গুগলত চাৰ্চ কৰে captcha job বুলি তেতিয়া বহুতো সাইট ওলাব কিন্তু তাৰে 95% captcha সাইট পেক হয় যেটি আপোনাক কাম কৰে পইচা পেইড নকৰে কিন্তু captcha এটা জিনিয়ন সাইট হয় যেটি আপোনাৰ ৰিয়েল মানি পে কৰে captcha megatyper pro typer একটা জিনিয়ন সাইট হয় স্টার্ট কৰি দিব স্টার্ট কৰাৰ 1 বা 2 সেকেন্ডৰ পাছত আপোনাৰ captcha আহি যায় কিন্তু মোৰ নেটটো বহুত স্লো আছে হেতু কাৰণে নাই হোৱা captcha আহি গল ইয়াত আপুনি এন্টাৰ কৰি দিব যেটো ইয়াত captcha দিয়া আছে 2 যদিহে ক্যাপিটাল লেটাৰ কে দিয়া আছে ক্যাপিটাল লেটাৰ যদি স্মল লেটাৰ কে দিয়া আছে স্মল লেটাৰ কে এন্ট্ৰি কৰি দিব নহলে বা আপোনাৰ একাউণ্টটো সাসপেন্ড হৈ যাব মই এটা captcha এন্টাৰ কৰিলো মোৰ ডলাৰ আহি গল $0.0035 আহি গল মই এতিয়া এটা এন্ট্ৰি কৰিম TRTL3G এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পাছত আকৌ 1 বা 2 সেকেন্ডৰ পাছত ৰিকেপচা আহি যাব যদিহে আপুনি মোবাইলত মাহেকত যিমানো হাৰ্ড ৱৰ্ক কৰে ম্যাক্সিমাম $250 পৰা বেছিকৈ কমাব নোৱাৰি কিহৰ কাৰণে মোৰ নিজৰ এক্সপেৰিয়েন্স আছে captcha এন্ট্ৰি কৰাৰ কামত মই তিনিটা captcha এন্ট্ৰি কৰিলো আৰু মোৰ বেলেন্স আহি গল $0.00095 এতিয়া ওয়েট আহিছে এটো এন্টাৰ কৰি দিও G8JRT মই এতিয়া বেলেন্স আহি গল চাইটা captcha $0.00117 ইয়াৰ পিছত আপুনি কেনেকৈ পে আউট কৰিব প্ৰথমতে প্ৰফাইলত যাব প্ৰফাইলত গৈ পে আউট বটনটো ক্লিক কৰিব এটো ক্লিক কৰি দিয়াৰ পাছত কিছুমান মানি ট্ৰান্সফাৰ কৰাৰ ওয়ালেট আহি যাব ইয়াত আহি গল ইয়াত কিছুমান ওয়ালেট দিয়া আছে ৱেব মানি ইয়াত $0.5 পৰা ট্ৰান্সফাৰ কৰিব পাৰি আৰু ইয়াৰ ট্ৰানজাকচন চাৰ্জ 0% পাৰফেক্ট মানি $1.3 পৰা ট্ৰান্সফাৰ কৰিব পাৰি ইয়াৰ ট্ৰানজাকচন চাৰ্জ $0.5 আৰু বিটকয়েন $1 পৰা ট্ৰান্সফাৰ কৰিব পাৰি আৰু ইয়াৰ ট্ৰানজাকচন চাৰ্জ 0% আপুনি বিটকয়েনৰ পৰা ট্ৰান্সফাৰ কৰিব কিয়ৰ কাৰণে ইণ্ডিয়াত আমাৰ বিটকয়েন বেছিকৈ চলে ফায়াৰ এআৰডিএম এটা সব আমেৰিকাত চলে যদিহে আপুনি বহুত হাৰ্ড ৱৰ্ক কৰে তেতিয়া আপুনি ম্যাক্সিমাম $250 কমাব পাৰিব মাহেকত তাতকৈ বেছি কমাব নোৱাৰে কিহৰ কাৰণে মোৰ নিজৰ এক্সপেৰিয়েন্স আছে এইটো কামত আজি ভিডিঅ'টো ইমানতে ৰাখিলো যদি ভিডিঅ'টো ভাল লাগিল তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব লেটেষ্ট আপকামিং ইনফৰমেশনৰ কাৰণে